সকল স্বাগতম জনাইছোঁ মোৰ চেনেল আৰু আপোনালোকে চাই আছে RJTech ইউটিউব চেনেল। আপোনালোকৰ যদি এটা 4G চিম এয়াৰটেলৰ 4G চিম আৰু 4G হেণ্ডছেট আছে তেতিয়াহ'লে আপোনালোকৰ 10 GB ডাটা একদম বিনামূলীয়াকৈ এয়াৰটেলৰ পৰা ল'ব পাৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব, একদম ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আপোনালোকে যদি 4G হেণ্ডছেট আৰু 4G চিম আছে আপোনালোকৰ এয়াৰটেলৰ, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগিব। আপোনালোকে মোবাইলত ডায়েল পেডটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ লগে আপোনালোকৰ এটা কোড ডায়েল কৰিব লাগিব। কোডটো আপোনালোকক মই স্ক্ৰীনত দেখুৱাই দিছোঁ। এই কোডটো আপোনালোকে ডায়েল কৰি ল'ব 522122 522122 মই ডিছক্ৰিপশ্যনৰ লিংকটো আপোনালোক ডিছক্ৰিপশ্যন নাম্বাৰটো দি দিম, নহ'লে আপোনালোকৰ স্ক্ৰীনত আপোনালোকে নোট কৰি ল'ব পাৰিব। স্ক্ৰীনত দিয়া আছে 522122 আপোনালোকে ক্লিক কৰাৰ লগে আপোনালোকে ডায়েল কৰিব লাগিব। ডায়েল কৰি আপোনালোকে এই কোডটো ৰিং কৰিব, দুবাৰ ৰিং কৰিব, এবাৰ ৰিং কৰিব, তাৰপিছত কাট খাই যাব নিজে নিজে। আপুনি কাটি দিব পাৰে, ৰিং কৰাৰ পিছত আপুনি কাটি দিব পাৰে, যোনে অফিচৰ পৰাটো কাট খাই দিয়ে। আপোনালোকৰ মেছেজ এটা আহিব, মেছেজটো শ্ব' এনেকুৱা হ'ব। আপোনালোকক দেখুৱাই দিছে, মোৰ অলৰেডি যিটো অফাৰটো লৈ থোৱা আছে, সেইকাৰণে মোৰ ভাগৰ মেছেজটো অকণ টাইম ল'ব অহাতে। আপোনালোকৰ মেছেজটো আপোনালোকৰ যিটো এয়াৰটেল নম্বৰত 10 GB ডাটা পোৱাৰ পিছত আপোনালোকৰ মেছেজটো এনেকুৱা চাব, মই স্ক্ৰীনত দেখুৱাই দিছোঁ। চ' এই স্ক্ৰীনত আপোনালোকৰ যিটো এইটো মেছেজটো শ্ব' হ'ব। আপোনালোকৰ 10 GB ডাটা আপোনালোকৰ 10 GB ডাটা আপোনালোকে 10 দিনৰ কাৰণে একদম বিনামূলীয়াকৈ এয়াৰটেলৰ পৰা আপোনালোকে পাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই নলেজেবল টেকনিকেল ভিডিঅ' আপলোড দিম তেতিয়া আপোনালোকে নটিফিকেশ্যনবিলাক পাই